हेलो फ्रेंड्स কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আজি জন্মাষ্টমী বুলি আমাৰ ঘৰত সৰুকৈ এটা নিয়ম কৰিবলৈ লৈছো এয়া হাজবেণ্ডে মিঠৈ বনাই আছে কেঁচা পিঠাগুড়িৰ মিঠৈ কেঁচা পিঠাগুড়ি দিছে গাখীৰ দিছে গুড় দিছে নাৰিকল দিছে আৰু ঘিউ দিছে মিঠৈটো হসকে খাবলৈ যে কিমান টেষ্টি হৈছিল নহয় মই যে একদম ভাল পাই কেবাটাও খাই দিলো মই যেহেতু অলপ অসুবিধা হৈ আছো সেই কাৰণে মই নিয়মটো কৰিব নোৱাৰো যেতিয়া মই হুনটোকে কলো বলো তুমি এই নিয়মটো কৰা আৰু এফালে আৰু নিয়মবোৰ কৰিলে মানুহৰ মনবোৰ এনেই ভাল লাগে দিয়কচোন ডাঙৰকৈ নিয়ম কৰিব লাগে বুলি কোনো কথা নাই মানুহৰ মনটো শুদ্ধহে হ'ব লাগে নহয়নে বাৰু আৰু এফালে বুনিয়া নাৰিকল হেফালে চাকি দুকজি থৈছো জ্বলাবলৈ এয়া ধুনা দি থৈছো পাতখিলাত ধুনিয়াকৈ তেখেতে প্ৰসাদৰ ভাগটো সজাই কৰি দিলে এয়া অকমান ধুনাটো গুৰাই দিছো ঘৰৰ ভিতৰতে বেছি ঘূৰাব নোৱাৰি যেহেতু আমাৰ দেহা আছে আৰু এই ধোঁৱা ল'ব নোৱাৰে অকণমান এনেই নিয়মটো কৰি দিছোঁ আৰু এইফালে বাহিৰলৈ অকণমান দিছোঁ চোৱাচোন ক'ত আছে ৰ'বা মই গৈছোঁ এইফালে বাহিৰলৈ আৰু আমাৰ ইয়াত নীলাভ বহি আছে একদম লাডু নাখাবা ৰ'বা একেলগে খাম আমি আমাৰ নীলাভক লাডু খাবলৈ লাগেই বহি আছে পিছত খাবা দেই না পিছত খাবা একে নাখায় আমি এতিয়া সেৱাটো কৰি লওঁ আৰু আমাৰ ইয়াত নীলাভলৈ দেখিছেনে নেপায় দেহা আহা আমি একেলগে খাম আহা আহা জান নেপায় আহা 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 মোৰ দৌৰো আহা মোৰ দেউতাটো আহা মোৰ ওচৰলৈ মা ওচৰলৈ আহাচোন সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱাই সৰু ল'ৰা ছোৱালী থাকিলে এনেকুৱাই ন আমি এতিয়া নমো কৰি ল'ম দেই ভাদুনুকে ভগৱানে ভালে কুশলে ৰাখিবলৈ এয়া এতিয়া আমি ভগাবলৈ লৈছোঁ ওপৰত যিহেতু আমাৰ মানুহ আছে আৰু তেওঁলোকক দিবলৈ আপোনালোকক ভগাই কৰি দেখাই আছোঁ এয়া ভাগ কৰি হৈ গ'ল এতিয়া মই ওপৰত দি থৈ কাম কৰি আছোঁ আজি আমি জন্মাষ্টমী বুলি যেহেতু ভাত নাখাওঁ সেইকাৰণে তেখেতে দিনতে কি কৰিলে বুট দালি মটৰ ৰাজমাহ তেনেকৈ তিয়াই থৈছিলে এতিয়া তেখেতে বনাবলৈ লৈছে এই কুকাৰটোতে তেখেতে সকলো দি দিছে বিলাহী এটাও দি দিছে আমাৰ তেখেতে আকৌ বিলাহীটো কি কৰে এই লগতে দি দিয়ে মই আকৌ বিলাহীবোৰ তেলত দি খাই ভাল পাওঁ আৰু এইফালে তিয়াই থৈছে সৰু সৰু চয়াবিন সেইফালে কাটি থৈছে পিঁয়াজ আদা নহৰু এইখিনি সকলো তেখেতে একেলগে এই বুট মগুখিনি মটৰখিনিৰ লগতে দি Chasing stars and holding you I can't see the end but we'll see it through তাৰপাছত তেওঁ আটাখিনি ধুনীয়াকৈ মঠি কৰি ল'লে এতিয়া ৰুটিখিনি বনাবলৈ লৈছে ৰুটি এয়া ধুনীয়াকৈ মঠি ল'লে আৰু এয়া চুৰিখনে কাটি ল'ব এটা এটাকৈ তাৰপিছত এটা এটাকৈ লাডু কৰি তেওঁ আটাখিনি বনাই যাব এয়া কাটি লৈছে ধুনীয়াকৈ এটা এটাকৈ তেওঁ মোক কৈ আছে ভিডিঅ'ত মোক দেখাবা কিন্তু মই এয়া কাম কৰিছোঁ বুলি কেলেনো নেদেখাম বাৰু সকলোখিনি কাম তেওঁৱে কৰিলে যিহেতু মই কৰিব নোৱাৰোঁ এয়া ধুনীয়াকৈ তেখেতে ৰুটিখিনি এটা এটাকৈ বনাই লৈছে আৰু এইফালে মটৰখিনিও হৈ গ'ল এয়া বিলাহীটো তেখেতে দি থৈছিলে যিহেতু এতিয়া বিলাহীটো তেওঁ কাঢ়ি ল'ব আৰু সেই মটৰখিনি যিহেতু ডাঠ হৈ আছে মই বোলো অকণমান কুকাৰটোতে পানী দি লোৱা তেখেতে এতিয়া কুকাৰটোতে অকণমান পানী দি পিনি উতলিবলৈ দিছে বেছি ডাঠ হৈ থাকিলে খাই ভাল নালাগে নহয়নে বাৰু মই বেছি ডাঠ হৈ থাকিলে খাই ভাল নাপাওঁ আৰু এইফালে কি কৰিছে তেখেতে কেৰাহীখন পাতি লৈছে তাতে তেল মাৰি দিব সকলোবোৰ এতিয়া উতলিবলৈ দিছে অকণমান পানী দি পিনি আৰু এতিয়া এইফালে দিয়া হৈ আছে
তেলটো সোনকালে গৰম হৈ গৈছে আপোনালোকে দেখিছে এতিয়া সেই তেল যিখিনি তেল গৰম হৈছে সেই তেলখিনিতে তেখেতে অকণমান নিমখ দি লৈছে এটা কথা আপোনালোকে জানেনে গৰম তেলত আপোনালোকে যেতিয়া নিমখ দিয়ে মানে যিকোনো বস্তু লাগি নধৰে আপোনালোকে মাছ বা মাংস ভজাৰ আগতো তেলত অকণমান নিমখ দি ল'বচোন তেতিয়া বস্তুখিনি লাগি নধৰে আৰু তেখেতে এতিয়া কি কৈছে এই ভাজি ৰখা চয়াবিনখিনি তেলতে ভাজি লৈছে আৰু যিসকলে মানে চয়াবিন খাই বেয়া পায় আপোনালোকে কাম এটা কৰিবচোন এনেকৈ তেলত ভাজি ল'লে চয়াবিনৰ গোন্ধটো নাথাকে আগতে ভাজি ল'ব লাগে তেতিয়া মানে গোন্ধটো নাথাকে তেখেতে এয়া চয়াবিনখিনি ভাজি ল'লে ধুনীয়াকৈ মই কিন্তু এটা কথা এই চয়াবিনবোৰ এনেকৈ ভাজি লোৱাৰ পাছত খাই খুব ভাল পাওঁ তাৰপিছত তেখেতে এনেকৈ বাতি এটাত উলিয়াই লৈছে চয়াবিনখিনি ধুনীয়াকৈ উলিয়াই লৈছে তাৰপিছত সেই যিখন কেৰাহী আছে আৰু তাতে তেল অলপ আছেই সেই তেলত সেইখিনি তেলতে তেখেতে আৰু এতিয়া অলপ তেল দি ল'ব আৰু সিফালে আমাৰ এই মটৰখিনি উতলি আছে দেখিছেনে ধুনীয়াকৈ উতলি আছে আৰু এইফালে কেৰাহীখনতে অকণমান তেখেতে তেল দি লৈছে আৰু এই তেলতে এতিয়া কি কৰিব এয়া দি দিছে পিঁয়াজ আৰু পিঁয়াজখিনি দিয়াৰ পিছত ধুনীয়াকৈ ভাজি লৈছে আৰু তেতিয়া ইয়াতে এতিয়া দি দিব খুন্দি ৰখা আদা নহৰুখিনি দি দিব আৰু এয়া বিলাহীটোও দি দিছে বিলাহীটো দিয়াৰ পিছত তাতে এতিয়া খুন্দি ৰখা আদা নহৰুখিনি দি দিব ধুনীয়াকৈ ভাজি আছে তেওঁ অকণমান দেৰি ভাজিব লাগে যিহেতু বিলাহীটো গলি গ'লে ভাল আৰু এতিয়া তাতে দি দিছে তেজপাত দিয়াৰ পিছত আকৌ তেখেতে অকণমান সময় ভাজি লৈছে ধুনীয়াকৈ আৰু এতিয়া দি দিছে এই আদা নহৰুখিনি আৰু আদা নহৰুখিনিও অকণমান থৈ দিছে সেইখিনি লাষ্টত দিব মানে এয়া আদা নহৰুখিনি ভালকৈ ভাজি লৈছে নহ'লে আদা নহৰু কেঁচা গোন্ধটো থাকি গ'লে খাবলৈ ভাল নালাগে এয়া সকলোখিনি ভজাৰ পিছত ইয়াত দি দিলে মটৰখিনি দিয়াৰ পিছত এখেতে ভালকৈ উতলিবলৈ দিছে আৰু ভিডিঅ'টো আপোনালোকে দেৰিকৈহে পাইছে কাৰণ মোৰ একদম গা বেয়া হৈ আছে গাটো ভাল পোৱা নাই আৰু এখেতে এতিয়া দিবলৈ লৈছে ভাজি ৰখা চয়াবিনখিনি তাতে দি দিলে দি পিনি এতিয়া ধুনীয়াকৈ এবাৰ লৰাই লৈছে আৰু এইদৰে অলপ সময় উতলিবলৈ দিব আচলতে বস্তুবোৰ অকণমান সময় উতলিলেহে খাবলৈ ভাল লাগে নহয়নে বাৰু আৰু তেখেতে আকৌ এতিয়া এইফালে কি কৰিব অকণমান আকৌ বেলেগকৈ অকণমান তাৰ ওপৰত মানে তেল মাৰি দিব এইফালে কি কৰিছে হেতা এখন লৈছে সেই হেতাখন গৰম হ'বলৈ দিছে হেতাখনতে এতিয়া অকণমান তেখেতে তেল দি দিব এইদৰে আপোনালোকে হেতাত এনেকৈ তেল মাৰি দি খায়নে বাৰু খাই চাবচোন গোন্ধটো কিন্তু বহুত ধুনীয়া লাগে গোন্ধটো আৰু যিখিনি আপুনি তৰকাৰী বনায় সেই তৰকাৰীখনৰ সোৱাদটো বহুত বেছি হৈ যায় এয়া তাতে দি দিছে জিৰা 1 চামুচ এখেতে প্ৰায় বস্তুতে এনেকৈ বনায় আৰু এনেকৈ যেতিয়া তেল মাৰিব নহয় সেইখিনি দিয়াৰ পিছত একদম তৰকাৰীখনৰ সঁচাকৈ খাবলৈ কিন্তু বহুত ধুনীয়া হৈ যায় এই একেবাৰে জুই জ্বলি গৈছে দেখিছেনে তৰকাৰীৰ ওপৰত কিন্তু এটা কথা আপোনালোকে তৰকাৰীখন জ্বলি যোৱা বুলি নাভাবিব কিন্তু এইদৰে তেল মাৰি খাব এইদৰে তেল মাৰি খোৱা মানে হেৰিটোৱে সোৱাদটোৱে সুকীয়া আৰু শেষত মই ইয়াত অকণমান আদা নহৰু দি ৰাখিছিলোঁ গোন্ধৰ কাৰণে দি দিছোঁ এয়া হৈ গ'ল আমাৰ ধুনীয়া বুট দালি ৰাজমাহ গ্ৰীণ মটৰ আৰু চয়াবিনৰ এয়া চব্জি আৰু এতিয়া একেবাৰে শেষত এতিয়া মই ধনিয়া পাত এড কৰি দিছোঁ আৰু এয়া হৈ গ'ল আমাৰ বুট দালি চব্জি চয়াবিন ৰাজমাহ আৰু গ্ৰীণ মটৰ এতিয়া ৰুটি বনাম জানো খাবলৈ কেনেকুৱা হৈছে ইয়ামি হে মাই গড কোনে বনাইছে কোৱা বাৰু হে তুমি কোন হে খাবলৈ ভাল লাগিছে নাই কোৱা ভাল লাগিছে হেপী বাৰ্থডে আজি কাৰ বাৰ্থডে জান কাৰ বাৰ্থডে কোৱাচোন কৃষ্ণ আজি কাৰ বাৰ্থডে কৃষ্ণ আমি বাৰ্থডে পাতিলোঁ ন এতিয়া আমি খাই আছোঁ ন এয়া হ'ল আমাৰ এয়া মানে ৰুটি খাই আছে তাৰপিছত আমি খাম আৰু হয় ন কোৱা দেই আৰু এবাৰ ডিছটো আপোনালোকক দেখাই দিছোঁ
এয়া ৰুটি বনালোঁ এইফালে এয়া চালাড খাই খুব ভাল পাওঁ এয়া বুট দালি গ্ৰীণ মটৰ আৰু ৰাজমাহৰ চব্জি তাৰপিছতে এয়া হ'ল পদিনা আৰু নেমু দি পেলাই আদা নহৰু দি বনাইছে এয়া ৱাইফে বনালে তো এয়া হ'ল চালাড